Sorry, rice bihu boleh rice. Nobok deh. Itu main deh, itu main. Biu nala bekar. মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ Nihan na sago? Na sago? Nasaan na sago ko? এয়া যেনে গাহৰি মাংস খৰিকা দি আছে দেখিছে নহয় কেই খৰিকা হাত খৰিকা আছিলে শেষ হৈছে হেৰি নহয় চব্জি খুব ধুনীয়াকৈ চলি আছে নেকি আপোনালোকৰ অঁ চলি আছে হয় নেকি মাঘৰ বিহু আৰু কালি মাছ দিছে নেকি গতিকে বৰ বেছি পৰিমাণে হ'লে কম পৰিমাণে হ'লেতো ভোগটো কৰিবই লাগিব গতিকে এনেই নিয়ম এটা পালন কৰা হৈছে আৰু ঠিক আছে ভাল ভাল দেই বিহু ভালে ভালে কৰিছে নিয়ম এটা কৰিছে ঠিক আছে গাহৰি খৰিকা দিয়া হৈ আছে ন চলি আছে আৰু এতিয়া লাহে লাহে মানে আৰম্ভ হৈ আছে আৰু অঁ নিয়মটো আৰু কৰিছোঁ আপুনি এয়া গাহৰি মাংস আমাৰ খাই আছে মহিলাসকলে এই যদি আমাৰ এই এয়া বুঢ়িয়াইও খাই আছে দেখিছে নহয় আপোনালোকে বুঢ়িয়াই গাহৰি মাংস খাই আছে দেখিছে নহয় আপোনালোকে এইগৰাকী আপোনাৰ বিলাহী আদা এনেকৈ কাটি আছে এইবোৰ বিলাহী আমাৰ এই ধৰ্মৰ লোকৰ এয়া গাহৰি এইটো মেইন এইটো মেইন কেৰাহীত গাহৰি মাংস এনেকৈ পানী উতলাই আছে ইয়াত দেখিছে নহয় গাহৰি এটা আমাৰ খাব পৰা হৈ আছে এয়া আমাৰ এই বাচ্চা বিহু পুৰা পাতি আছে এইটো মেইন দেই এইটো মেইন বিহু নহ'লে বেকাৰ तुम्हाला नाही शिवाय
মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল আহিলে খাবলৈ আহিছোঁ খাবলৈ আহিছোঁ খাম আৰু এতিয়া একে মানুহ ৰাইজ বিহু বুলিয়া ৰাইজ আজি বিহু মাঘ বিহু আজি মাঘ বিহু উপলক্ষে আমি দুখৰ কথা ক'বলৈ আহিছোঁ সকলোৱে আনন্দিত আজি মাঘ বিহু নহয় গাব লাগে এতিয়া ভোগালী বিহুত কিমান ভোগ কৰিছোঁ আজি মাঘ বিহুৰ শুভেচ্ছা জনাই মই ৰাইজক কৈছোঁ সকলো বছৰত সকলো ধৰণে মাঘ বিহু আমাৰ এনেকৈ চলোঁ আজি ভোগালী আজি মাঘ বিহু ভোগালী আমি কিমান আনন্দিত খাইছোঁ ৰাইজ আমি আনন্দিত মই খাইছোঁ কোনোবাই বাল্টিঙত খাইছে কোনোবাই জাৰত খাইছে কোনোবাই গিলাচত খাইছে এইটো কোনোবাই আমাৰ এই ৰোজত আমি বনৰোজত তিথিত এটা ধুনীয়া ছাতি এটা তৰি লৈছোঁ ৰাইজ তৰি লৈছোঁ আমাৰ এই ভোগালী বিহুত কেঁচা জলকীয়া বালিটো অলপ লুটিয়া আকৌ 5 ফুট মান
অঁ